নাই কি চিন্তা কৰিম চাকৰিটোতো গলেই চিন্তা নকৰিবা চাকৰি পাবা চাহ খোৱা মই বজাৰলৈ যাম মোৰ বস্তু কেইটামান কিনিব আছে ঠিক আছে সোনকালে আহিবা হ'ব পাই মই কিন্তু গেটখন লগাই থৈ আহিছো কি যে কৰিব আহিছো নহয় ইংলিছ চাকৰি নকৰি নাইকিয়া ৰবা যোৱা জলদি যোৱা আৰু কোৱা মই ঘৰত নাই বুলি বাহিৰৰ পৰাই পঠাই দিবা নহলে ভিতৰলৈ আহিব হলে হ'ল আৰু সেইজনী ঠিক আছে তুমি মনে মনে বহি থাকা দৰ্জাখন মাৰি মই মাক চম্ভালি ল'ম বাৰু যোৱা যোৱা তুমি অহা আগতেতো মোলৈ ফোন এটা কৰি আহিব পাৰিলাহেঁতেন ৰীতাও ঘৰত নাই মোৰ চাকৰি যোৱাৰ পাছৰ পৰা তেওঁ দেউতাকৰ ঘৰলৈ গুচি গ'ল মই শুনিছো নহয় ফোন তোৰ যে চাকৰি নাই মই তোক চাবলৈহে আহিছো আৰু কোৱা মা তুমি যোৱাগৈ যোৱা মই চাকৰি এটা বিচাৰি যাওঁ মা তোমাক দিবলৈ মোৰ হাতত এটকাও নাই তুমি যোৱাগৈ যোৱা মা থাকিবলৈ অহা নাই নহয় মই তোক টকা দিবলৈহে আহিছো বোপাই টকা দিবলৈ এয়া টকা ইমান গাল টকা মা তুমি ক'ত পালা নকবি আৰু তোৰ সেই চাকৰি যোৱা শুনি মোৰ দিনে ৰাতিয়ে টোপনি নাই সেইকাৰণে সেই গা গহনাখিনিকে বেচি পেলাই বোলো নহয় তাক লোৱা তোক টকাকেইটা দি থৈ আহোঁগৈ তুমি মোক ক্ষমা কৰি দিবা মই বহুত বেয়া ল'ৰা মা মা মোৰ লগত নাৰাখো বুলি তোমাক মই বহুত মিছা কথা কৈ আছিলো মোক ক্ষমা কৰি দিবা মা তোমাৰ ল'ৰা হিচাপে মই তোমাক যিখিনি সুখ দিব লাগিছিল সেইখিনি সুখ মই তোমাক দিব পৰা নাই মা মা ৰীতা ঘৰতে আছে তুমি অহাৰ কাৰণে মই ফাঁকি দিলো আৰু ময়ো চাকৰি বিচাৰি যাব ওলোৱা নাই মা ব'লা মা ঘৰলৈ ব'লা ভিতৰলৈ ব'লা হ'ব দে মই তই যে এইখিনি কথা মোৰ ওচৰত স্বীকাৰ কৰিলি বোপাই মোৰ ভাল লাগিছে মই তোৰ ঘৰত থাকিবলৈ অহা নাই এতিয়াই যাওঁগৈ নহয় মা চিন্তা কৰিব নালাগে মই মাক ক'লো পঠাই দিবলৈ আৰু তুমি কি কৰিলা ঘৰলৈকে লৈ আহিলা তুমি চব থাকাচোন নজনা নুশুনাকৈ মাক যি টি ব্যৱহাৰ নকৰিবাচোন আৰু মাক কিহৰ কাৰণে আহিছে জানা মায়ে মোৰ চাকৰি যোৱা কথা শুনি মায়ে নিজৰ গহনা বিক্ৰী কৰি পেলাই মোলৈ টকা লৈ আহিছে মা তুমি যাব নালাগে আজিৰ পৰা তুমি আমাৰ লগতে থাকিবা তোমাক আৰু যাবলৈ নিদিওঁ মা আৰু তোমাৰ এই পইচাটো দি মই গোটেই গহনাখিনি লৈ আহিম মা তই কৈছ মোক ভাল লাগিছে আৰু মই ইয়াত থাকিলে নহ'ব নহয় দেউতাই তাত অকলে আছে আৰু মই দেউতাই ক'ব নোৱাৰাকৈ টকাখিনি তুলি লৈ আহিছো বুজিছ আৰু এইটোৱে তই কিবা এটা কৰি বিজনেছে কাৰণে চাকৰি ক'ৰবাত দিয় ল'বি আৰু শুনা যাক আমাৰ বুজা বুলি ভাবো সি আমাৰ কাৰণে শান্তি শক্তিহে
তোমাৰ লগত থাকি যেনেকে মই শান্তি পাওঁ ঠিক মাৰ লগত থাকিও মই তেনেকেই শান্তি পাওঁ। মা মোক ক্ষমা কৰি দিব মা। হ'ব আই, হ'ব হ'ব। মাৰ মৰম চাই কেনেকুৱা পালে? আপোনালোকে জনাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।